खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बिसायख'थिनि सिगां ब्रैजिद'नं अदालगुरि बियाबनि इउपिपिएलनि बिजाथि दिपेन बर'आ गोनां गोरिब बासियालासे दखान होनानै जाग्रा सुबुंफोरखौ मान बावदों। नंगौ ब्रैजिद'नं अदालगुरि बियाबनि इउपिपिएलनि बिजाथि दिपेन बर'आ दिनै अदालगुरि नोगोरनि फालांगि बिथांमोनखौ गला गला बरायदों। अदालगुरि नोगोरनि फिसा गिदिर गला दखान होनानै जाग्रा सुबुंफोरखौ गला गला हाबनानै खौरां लानायजों लोगोसे मान फालि होनानै बरायदों अदालगुरि बियाबनि इउपिपिएलनि बिजाथि दिपेन बर' बिथाङा। अदालगुरि नोगोरनि फालांगिरि बिथांमोना दिनै दिपेन बर'नि मान होनायखौ अनसायो बरायो आरो फिन दिपेन बर' बिथांखौबो बरायो। जेराव अदालगुरि नोगोरनि गलादारि बिथांमोना फैबाय थानाय बिसायख'थियाव सासे गोदान महर दिपेन बर' बिथांखौ मदद होगोनखौ खोथा होयो। लोगोसे जाखांफुनाय गोख्रों दैदेनगिरि दिपेन बर' बिथांखौ देरहानायखौ हास्थायदों। ভাল লাগিল দিপেন বড়ো ছাৰ প্ৰাৰ্থিত্ব পাই আমাক খবৰ কৰিছে। দোকানত আমাৰ ব্যৱসায় হিচাপে আহি আমাক আজি গামোচা এখন দিলে। ভাল লাগিল সেইকাৰণে তেওঁ শুভেচ্ছা থাকিল আগন্তুক দিনত যাতে তেওঁ নিজৰ পলিটিকেল এইটো ভাল হয় সেয়ে ক'ব লাগিব। কি আশা কৰিছে তেওঁৰ পৰা আহি থকা দিনত বা আপোনালোকে কেনেকুৱা হেৰি চাব আপুনি? তেওঁ যদি চাগে যেতিয়া আহে আমাৰ ৰাইজৰ কাম কৰিব, আমাৰ ব্যক্তিগত কাম নালাগে, আমাৰ ৰাজহুৱা কাম বহুত আছে কৰিবলগীয়া। তেওঁ এনে ছাত্ৰ নেতা, তেওঁ জানে কি কৰিব লাগে কি কৰিব নালাগে, আমাতকৈ তেওঁ ভালকৈ জানে। তথাপি আমি অকণমান ৰাস্তা দেখাই দিলে হয়তো তেওঁ বেছিকৈ কৰিব, সেইটোৱে আমাৰ আশা আৰু। মানে আহি থকাৰ সময়ত তেওঁৱে অহাটো বিচাৰিছে আপোনালোকে? এশবাৰ যিহেতু নতুন মুখ নতুন ফেচ আহক আপোনালোকে বিচাৰিছে? বিচাৰ আহক। ফাৰ্ষ্ট প্ৰায়ৰিটি কি কৰিব বুলি আপুনি ক'ব বিচাৰে? সমাজৰ কাম কৰিব, তেওঁ সমাজৰ কাৰণেই আহিব ওদালগুৰি হিচাপে। ওদালগুৰি হিচাপে। থেংক ইউ। এই বুলি প্ৰাৰ্থিত্ব ইউপিপিএলৰ আজি দোকানে দোকানে আহিছে আপোনালোকক সম্বৰ্ধনা জনাবলৈ। ওদালগুৰিত টেকন' পাৰ্ক বুলি ক'লে চবেই চিনি পায়, কি ক'ব কি সময়ত আপোনালোকে? প্ৰথমত ধন্যবাদ ছাৰলৈ। তেওঁ আজি টাউনত ওলাই আছে স্পেচিয়েলি জনালে ক্ষেত্ৰতে উঠিছে সেইটো জনালে সেইটো কাৰণে তেওঁক বেষ্ট অফ লাক দিওঁ। আৰু এতিয়া ইলেকশ্যনৰ কাৰণে অলপ কেইদিনমান টাইম আছে, আমিও এতিয়া চিন্তা চৰ্চা কৰিম নকৰা নহয়। আৰু এটা কথাই ক'ম যে এইবাৰ টাফ কম্পিটিশ্যন এটা হ'ব, বহুত টাফ কম্পিটিশ্যন এটা হ'ব আৰু সময়ে এইটো মানে ডিচাইড কৰিব কোন বিজয় হয়। আৰু অভিয়াছলি ভাল কেণ্ডিডেট যোনে ৰাইজৰ কাৰণে ভাল কৰিব, টাউনৰ মানুহ আমি টাউনৰ কাৰণে যোনে ভাল কৰিব তেওঁ নিশ্চয় আহিব পাৰে। টাফ কম্পিটিশ্যন বুলি ক'লে ডিপুটি চিফ আছে, প্ৰাক্তনী এপছৰ সভাপতি এতিয়া হয়। আপোনালোকৰ হিচাপত মই এতিয়া ডাইৰেক্টলি নাম এটা মই ক'ব নোৱাৰোঁ, কিন্তু সেইখিনিয়ে ক'লোঁ যে টাফ কম্পিটিশ্যন এটা হয়। বিচাৰাটো আপুনি বিচাৰিব তেনেকুৱা ভাল ব্যক্তি? হয়, ভাল ব্যক্তি মই বিচাৰোঁ। পলিটিক্সত যোনেই নাহক ভাল ব্যক্তি এজন আহিব লাগে আৰু ৰাইজৰ হৈ কাম কৰিব লাগে।